কুকুৰে গতি আৰু মানুহে প্ৰগতি দুয়োটাই পচন্দ নকৰে। ৰাস্তাৰে তোমাৰ গাড়ী গতি কৰিলে কুকুৰে ভুকিব আৰু প্ৰগতি কৰিলে মানুহে ভুকিব। হাজবেণ্ড নহালৈ মা ঘৰতে থাকিম। আমাৰ তেখেতক পঠাই দিম নেকি? আজিকালি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মাজৰ ৰিলেশ্যনশ্বিপ যিমান দিন টিকি থাকে তাতকৈ বেছি দিন মোৰ লগৰ কেইজনে গা নোধোৱাকৈ থাকিব পাৰে। থ্ৰী ইডিয়টছ। উন্নতিৰ জখলা এডাল বনাই আছিলো, গজালেই শেষ হৈ গ'ল। আজিকালি 70% সকলো ছোৱালীয়ে এনেকৈ ফটো উঠে। তাই যদি মোক ভালেই পোৱা নাছিল তেন্তে তাই মোক কিয় চৰ্দি কাহ হওঁতে গৰম পানী খাব কৈছিল? তেওঁ মোক ৰাণীৰ দৰে ব্যৱহাৰ কৰে। তোমাৰ কপাল ধুন বুজিছা। আজিহে গম পালো GF মানে গাহৰি ফাৰ্ম আৰু BF মানে ব্ৰইলাৰ ফাৰ্ম বুলি। আহি দিম, পিছত দিম, খুচুৰা নাই, নগদ নাই, নেট কাম দিয়া নাই, এইবোৰ কৈ লাজ নাখাব। ধন্যবাদ। দৰকাৰ হ'লে নিমখ খাই খাই তেজ পনীয়া কৰি দিম, কিন্তু চেনি না বাবা না। মাই ড্ৰিম, মাই চিটুৱেশ্যন। জীৱন যদি কচু পাতৰ পানী, বিয়াত 1 পিচ মাংস কম পৰিলে কিয় হাল্লা লগাই দিয়া? ৰাতি ভাত খাই ডাইৰেক্ট শুব নালাগে। ফেচবুক হোৱাটছআপ চলাই ভাতটো অলপ হজম কৰি ল'ব লাগে। আজিৰ ভিডিঅ'টো যদিহে চাই পালে আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পায়েই যাই থাকি। তো গাইজ পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নি ভিডিঅ'ত। আজিলৈকে এৰিলো, বাই বাই। আৰে মুকেশ, সঁচাকে মই জুবিন দেশৰ মানুহ আৰু আমি আজি এজন ভগৱানক হেৰালো। জুবিনদাৰ ন্যায় আমাক লাগিবই।